বিটিআৰ চুক্তিৰ মানে বড়ো শান্তি চুক্তিৰ 6.3 ক্লজৰ কেনেধৰণে ৰূপায়ণ হ'ব এইটোক লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ গৈছে, য'ত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিলে। ইতিমধ্যে বহুকেইটা ঘোষণা হৈছে, পদক্ষেপ লোৱা হৈছে। প্ৰভিঞ্চিয়েলাইজেশ্যন গোটেই 100% গোটেইখিনি কিন্তু চাব লাগিব, অকণমান চালি জাৰি চোৱাৰ কাৰণে। কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথা আছে। কাইলৈতো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, ভাল কথাখিনি তেখেতৰ মুখৰ পৰা কাইলৈ শুনিবলৈ পাব। এতিয়া গুণোৎসৱ চলি আছে, শিক্ষকৰে বহু বিদ্যালয় আছে য'ত মানে অসুবিধা হয়। আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ, ট্ৰেন্সপাৰেণ্ট আৰু একমাত্ৰ মেধাৰ ভিত্তিতে আমি কৰিবৰ কাৰণে যত্ন কৰিছোঁ আৰু আমি ভাবোঁ যে আমি 100% সফল হ'ম। এই মে' মাহৰ ভিতৰতে আমি নিযুক্তিবিলাক দিম আৰু তেতিয়াই এই এজনীয়া শিক্ষক বা কম শিক্ষকৰ যিখিনি সমস্যা আছে, সমস্যাখিনি সমাধান হ'ব।